তই ইংলিছ দিছো নো 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 থেংকছ থেংকছ এনেকুৱা ধৰণৰ আৰু ইয়া এনেকুৱা ইংলিছ অ' আই আপুনি একে টপৰ দিছে মই আকৌ ইংলিছ পাৰোৱে যে আকৌ সঁচাকে পায় পাৰো ড্ৰাইভাৰ নাথাকে নহয় পাইলট হে এই চলোৱা যেতিয়া ড্ৰাইভাৰ বুলিয়ে কৈছো আমি কি কথা কোৱানো ট্ৰেইনৰ চাকাত কিবা পাম দিয়ে নেকি ট্ৰেইনৰ চাকা আকৌ লোহাৰহে থাকে তয়ো যে নহয় আৰু পাকোৱা মই ৰচোন যাওঁ এহঁতৰ ঘৰতে অকণমান লেকচাৰ দিমগৈ একদম বৰ লাগি গৈছে আৰু একদম বৰিং লাইফটো দেই কি যে মানে লাইফটো আৰু এহঁতৰ ঘৰতে যাওঁ পানী অলপ দিব লাগিব কৰিব লাগিব ঐ কি কৰি আছ এই ফুলখিনিকে অলপ চাই আছো তাকে বোলো ইভিনিং টাইমত যে ইমান বৰ লাগে নহয় সেইদিনা আনিছিলোহে চিজন ফ্লাৱাৰ মৰি গৈছে নহয় আকৌ আনিব লাগিব ইয়াত বহিব নালাগে মই চকী আনিম আন তেনেহ'লে ইভিনিং টাইমত যে ইমান বৰ লাগে কি নকৰো লাগি যায়গৈ তই বহো দেই এফালে বহো দেচোন ক তোৰ খবৰ খাতি মোৰ খবৰ ভালেই মানুহজনৰ মোৰো ভাল মানুহজনো ভাল কালি একে মানুহজন আমেৰিকা যাব কপালে ভাল তেনেহ'লে সঁচাকে তাকেহে কি বুলি ক লণ্ডনৰ কথাটোকে কৈ দিওঁ কি ভাবিছা নাই একো ভাবা নাই হেৰি মানুহজনৰ খবৰ কেনেকুৱা মানুহজনৰ খবৰ বৰ ভাল আমাৰ আকৌ মানুহজন লণ্ডনত যাবগৈ কালি আকৌ ইমান ফোন আহি আছে লণ্ডনৰ পৰা আকৌ ইংলিছ খিনিও একে মাৰিছে ইংলিছ খিনি ইমান ভুলকে কৈছে নহয় তুমিহে বুজি পোৱা নাই চাগে মই বুজি পাওঁ ইংলিছ আৰু মই বুজি নাপাম নে তাকে বহুত বুজি পাওঁ মই ইংলিছ তই ইংলিছ দিছো নো 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 থেংকছ থেংকছ এনেকুৱা ধৰণৰ আৰু ইয়া এনেকুৱা আপুনিও একে টপৰ দিছে মই আকৌ ইংলিছ পাৰোৱে যে আকৌ সঁচাকে পায় পাৰো তই আকৌ হাঁহিছ পাৰো মই ইংলিছ থেংক ইউ গড মাই গড এই চব মাৰি দিছো ভালকে দিছো তেহেঁতে আকৌ ইমান ভুলকে কৈছে নহয় ইংলিছ মই মাৰি দিছো ইফালৰ পৰা শুদ্ধকে কৈছে নহয় মই শুদ্ধকে দিছো আৰু ভালকৈ তইনো কিয় হাঁহিছ আকৌ নহয় এনেই হাঁহিছো তাকেতো কিয় হাঁহিছ কচোন আকৌ একো হাঁহা নাই দিয়া দুনিয়াটো বেছি লেভেল ফালি আছে ন মই এতিয়া সুধো অহিংসাই পৰম ধৰ্মটোকে ক'ব দিওঁ ৰচোন মই ইংলিছত কিনো কয় শুনাচোন তুমি যে ইমান টপৰ ইংলিছ কৈ আছা লণ্ডনৰ মানুহৰ লগত মই এটা ইংলিছত মানে হেৰি বুজি নাপাওঁ কি কয় অসমীয়াত জানো ইংলিছত নাজানো অহিংসাই পৰম ধৰ্মটো কি হ'ব বাৰু ইংলিছত সেইটোৱে নাজানো মেনিজ মৰ্টেল আকৌ হয় নেকি তই যে তাকে নাজানো দেই ইমান টপৰ কয়েকে তাকে সেইকাৰণে সুধিছো একেবাৰে এনেই শুদ্ধ ইংলিছ গাই আছে হাঁহি উঠি গৈছে মই যে ইংলিছত টিউচনো লৈছিলো আগতে হয় নেকি ইংলিছত টিউচন লোৱা মানে গোটেইগাল পণ্ডিত হ'ল আৰু ইংলিছত টিউচন ভাল বাৰু দিয়ক তাকেতো মই কথা এটা ক'ব পাহৰি আছো নহয় ভাল খবৰ কি মোৰ হেৰি মানুহটোৱে চাকৰি এটা পাইছে নহয় ড্ৰাইভাৰ চাকৰি কিহত পালে হেৰি জাহাজৰ ড্ৰাইভাৰ আকৌ ড্ৰাইভাৰ নাথাকে নহয় পাইলট হে এই চলোৱা যেতিয়া ড্ৰাইভাৰ বুলিয়ে কৈছো আৰু হেত তেৰি বেঙীজনী পাইলট বুলি কবি যিয়ে নকক আৰু মোৰ মতে ড্ৰাইভাৰেই আৰু হওক দে ভালে লাগিলে বাৰু শুনি মই তোক কথা এটা কোৱাই নাই নহয় আমাৰ মানুহজনে আকৌ ট্ৰেইন এখন কিনিলে নহয় তাকে আকৌ ট্ৰেইনৰ যে চকাকেইটা পাম দিবলৈ মানুহে বিচাৰি ট্ৰেইনৰ চকাত কিবা পাম দিয়ে নেকি ট্ৰেইনৰ চকা আকৌ লোহাৰহে থাকে তয়ো যে নহয় আৰু পাকোৱা মই উস্তাদি মাৰি পেলাই দেখোন লাজতহে দেখোন পৰিলো আপুনিহে জানে আৰু ট্ৰেইনৰ চকাত পাম দিয়া মই প্ৰথম শুনিছো দেই তই বৰ ৰহ পাইছকে হাঁহি কেনেকুৱা ট্ৰেইন লৈছে পিছে চাব যাব লাগিব চকাত পাম দিয়া ট্ৰেইন যাবি আকৌ যাবি তাকেহে সেইখন যে অৰ্ডাৰ দি পেলাই বনাই আনিছো হয় নেকি তাকেতো যাবি মিঠাই খাই আহিবিগৈ আমাৰ ঘৰত যাব লাগিব মানে কথাত হাৰি নিদিয়ে ইমান লাজ পাইছো তথাপিও মানে একদম হাৰি নিদিয়ে ওপৰতে উঠিব বিচাৰে আমাৰ লগত কথা পাতি পেলাই যাওঁ বুলিয়ে কৈ দিওঁ শুনাচোন কি মই আৰু গৈয়ে থাকো আৰু ঘৰত যায়ে নে তাকেতো ছোৱালীজনী এবাৰ মেট্ৰিক দিব যে তাকে অকমান আকৌ মই পঢ়াইও দিবগে লাগিব যে তাকে নাইবা আকৌ ক'ৰবাত গুচি যাবগে যাওঁ আৰু আহিম আকৌ ট্ৰেইনখন চাবলৈ যাবি
ই মানে আৰু কাম বন নাইকিয়া লেবেল মাৰিবলৈ আহিছে মই মানে সুধিছোঁহে ইংলিছত অসমীয়াত মানে অহিংসাই পৰম ধৰ্ম মানে কি কৈছে মেন ইজ মৰ্টেল লেবেল ফালিব